বাইদেউ পাকঘৰত সোমালে যে আপুনি ভোক লাগিছিলে যদি মোক কোৱাহেঁতেনো হয় মই বনাই দিলোঁ হ'লে। একো নাই অ' মোক ভোক লাগিছিলে সেইবাবে মই ভাবিলোঁ কিবা এটা বনাই খাওঁ। তুমি কাম কৰি আছিলা বাবে তোমাক আমনি নিদিলোঁ। লিপি আহিছে নেকি? লিপি মাতৰ নিচিনা শুনিছোঁ। ব'লাচোন যাওঁ চাওঁগৈ তাই আহি পালেহি নেকি। ব'লক ব'লক যাওঁ। অ' লিপি তুমি আহিলা। মই যে তোমাক কিমান মিছ কৰি আছিলোঁ। তোমাক বহুত কথা ক'বলৈ আছে জানা কলেজৰ। ময়ো তোমাক বহুত মিছ কৰিছিলোঁ, কিন্তু কি কৰিবা মা গা ভাল নাছিলে যে সেইকাৰণে আহিব পৰা নাছিলোঁ আৰু এইকেইদিন কলেজো ক্ষতি হ'ল। কলেজত কি পঢ়ালে নোটখিনি দিবা দেই মোক। দিম কিয় নিদিম। তুমিতো মোৰ বেষ্ট ফ্ৰেণ্ড হয়, তোমাকতো মই দিবই লাগিব। মা গা ভাল পাইছেনে এতিয়া? পাইছে অলপমান, তথাপিও চহৰলৈ আনিব লাগিব বুলি কৈছে। তোমালোকৰ ৰুমৰ ভাড়াটো মাৰ হাততে দিলোঁ। তোমাৰ দিব নোৱাৰিলোঁ, বেয়া নাপাবা দেই। মা গা ভাল নাছিলে যে সেইকাৰণে দিব পৰা নাছিলোঁ। কি যে কথা কোৱা তুমি। মই তোমাক কৈছোঁ নেকি ৰুমৰ ভাড়াৰ কথা? এইবোৰ মাহঁতৰ লগত পাতিবা, মোৰ লগত কথা নাই নহয়। লুনা কি খবৰ তোমাৰ? ভালে আছা? আছোঁ বাইদেউ, কিয় নাথাকিম। আপোনালোক দুজনে কথা পাতি মোৰ কথা পাহৰিয়ে থাকিছিলে। মই যে কাষত থিয় হৈ আছোঁ। নাই কিয় পাহৰিম, তোমাক মই দেখিছোঁ নহয়, কিন্তু ৰাণীৰ লগত কথা পাতি থাকোঁতে তোমাক মাত দিয়া হোৱা নাই। ঠিক আছে দিয়ক বাইদেউ, আপোনালোক দুজনে কথা পাতক। বাইদেউ গেছত কিবা বহাই থৈ আহিছে, গোন্ধোৱা নিচিনা লাগিছে। মই চাওঁগৈ আৰু চাহ আপোনালোক দুজনীলৈ আনোগৈ। অহ, গেছত মেগী বহাই থৈ আহিছিলে। চোৱাগে যোৱা, দি দিব পাৰি। লিপি, গাঁৱত কি কৰিলাগে গৈ? তোমাৰ পৰানো কি লুকুৱাম, মা গা বেছি বেয়া হৈছে, চহৰলৈ আনিব লাগিব। পইচা অলপ কম হৈ আছে, সেইবাবে আনিব পৰা নাই। তোমাৰ যদি পইচা দিগদাৰ হৈ আছিলে তেনেহ'লে এই মাহৰ পইচাটো ৰুমৰ ভাড়াটো নিদিয়াহেঁতেনো হ'লহেঁতেন। কিয় ইমান সোনকালে দিলা? কি কথা কোৱা, বেলেগতো থকাহেঁতেনতো দিবলগীয়া হ'লহেঁতেন। এতিয়াতো তোমালোকৰ ইয়াত আছোঁ বাবে দুমাহৰ নিদিয়াকৈ হৈ গৈছে। এতিয়া ইমান দিনৰ মূৰত দিলেতো বৰমাই একো কোৱা নাই। নিদিয়াহেঁতেনো হ'লহেঁতেন, পিছত দিয়াহেঁতেনো হ'লহেঁতেন কৈছে। তথাপিও ইমান দিন আছোঁ, দিবইতো লাগিব ন। তোমালোকেওতো ৰুমৰ ভাড়া চবৰ পৰা লোৱা ন, মোৰ পৰানো কিয় নল'বা? মই তোমালোকক ভাড়া দিয়াহে। তুমি যে কি কথা কোৱা, তুমি আমালোকক অকল ভাড়া দিয়া নহয়, তুমি মোৰ বেষ্ট ফ্ৰেণ্ড হয় আৰু তোমাৰ বিপদৰ সময়ত সহায় কৰাটো মোৰ কৰ্তব্য। তোমাৰ মা যেতিয়া মোৰো মা ন। মই তোমাক বেষ্ট ফ্ৰেণ্ড হিচাপে পাই বহুত ভাগ্যৱান, কাৰণ বিপদৰ সময়ত মানুহৰ টকা পইচা যথেষ্ট নহয়, বিপদৰ সময়ত লগত থকাটোহে বেছি জৰুৰী। হ'ব দিয়া, এতিয়া আমি কথা পাতি নাথাকোঁ। তুমি ইমান দূৰৰ পৰা আহিছা, অলপ জিৰাই লোৱাগে যোৱা, আমি পাছত কথা পাতিম। ঠিক আছে, মই যাওঁ নহ'লে গাটো ধুই অলপ জিৰাই লওঁগৈ, পাছত কথা পাতিম দেই। মা, অ' মা। কি মা জানে ইমান যোগে চুই আহিছা যে? তুমি আজি ৰুমৰ ভাড়া কিয় ল'লা লিপিৰ পৰা মা? কিয় ল'ব নালাগিছিলে নেকি? তাই 2 মাহৰ ভাড়া দিয়াই নাছিলে, এই 3 মাহৰ ভাড়াটো দিলে কাৰণে ল'লোঁ। কিয় তুমি বেয়া পাইছা নেকি লোৱাৰ কাৰণে? নালাগিছিলেতো, কাৰণ তাই মোৰ বেষ্ট ফ্ৰেণ্ড হয় আৰু তাৰ মাকো বহুত গা বেয়া। তাইৰ মাক মানে মোৰ মা নহয় জানো? তোমাৰ যদি গা বেয়া হয় তেতিয়াহ'লে মোৰ কিমান বেয়া লাগিব। আৰু সেই অৱস্থাত তাই মাকো গা বেয়া যদিও তোমাৰ ৰুমৰ ভাড়া দিছেহি। তুমি লোৱাৰ আগতে কথাটো এবাৰ ভাবি চাব লাগিছিলে মা। কি তাইৰ মাকো গা বেয়া? তাইতো মোক কোৱা নাই। তাই মোৰ ৰুমৰ ভাড়াটো 2 মাহৰ দিব পৰা নাছিলোঁ, এই মাহৰ একেলগে দিছোঁ বুলিহে কথাষাৰ কৈছিল। মই নেজানো কাৰণেতো তাইৰ পৰা ৰুমৰ ভাড়াটো ল'লোঁ ন। অঁ মা, তাইৰ মাকো বহুত গা বেয়া। তাইৰ মাকৰ গা বেয়া বাবে চহৰৰ ডাক্তৰক দেখুৱাব কৈছে, আৰু চহৰৰ ডাক্তৰক দেখুৱাবলৈ পইচা নাই কাৰণে তাই দেখুৱাবলৈ আনিব পৰা নাই। আৰু তাইৰ ৰুমৰ ভাড়াটো দিছে, সেইখিনি পইচাই মাকক চহৰলৈ আনি ট্ৰিটমেণ্ট কৰাব পাৰিলেহেঁতেন। মা, মই কথা এটা ভাবিছোঁ, তাই আৰু মই একেটা ৰুমতে থাকিম। তাই মোৰ ৰুমটোতে থাকিব, আৰু ভাড়া দি সেই ৰুমটোত থাকিব নালাগে। তাই মোৰ যিহেতু বেষ্ট ফ্ৰেণ্ড, মই এইখিনি দায়িত্ব তাই ল'ব বিচাৰোঁ, তাইৰ মাকো গা ভাল নাইকিয়া সময়ত। কিয় তেনেকৈ কৈছা মাজনী? তাইতো মোৰ যি হয় ন, তাইৰ মাকো গা ভাল নাইকিয়া হোৱা বুলি মই নাজানো বাবেতো 3 মাহৰ ভাড়াটো ল'লোঁ। আৰু মই ভাড়া নলওঁ দিয়া তাইৰ পৰা, তাই সেইটো ৰুমতে থাকিব আৰু মোক তাইক দিয়া পইচাখিনি মই তাইক ঘূৰাই দিম। অ' মা, তুমি যে ইমান ভাল, তুমি যে মোৰ মনৰ কথাটো বুজি পালা। মই মাক হিচাপে কিমান সফল নাজানো, কিন্তু তোমাৰ নিচিনা এজনী যি পাই মই যেন বহুত ভাগ্যৱান হয়। তুমি হোৱা নহ'লে মা, মই অলপ কিতাপ পঢ়োঁগৈ দেই। যোৱা, ভালকৈ পঢ়িবা। বৰমা, মোক মাতি পঠিয়াইছিলা নেকি? অঁ লিপি, মই তোমাক মাতি পঠিয়াইছিলোঁ। তুমি মোক ইমান ডাঙৰ কথা এটা কেলৈ মোৰ পৰা লুকুৱাইছিলা? কি কথা লুকোৱা কথা কৈছে বৰমা? মই একো বুজিয়ে পোৱা নাই। তোমাৰ যে মা গা ভাল নাই, সেইটো কথা মোক কিয় কোৱা নাছিলা?
নে তুমি মোক তোমাৰ মা বুলি নাভাবা, সেইকাৰণে মোৰ পৰা এই কথাটো লুকুৱাইছিলা ন? নহয় বমা, মই আপোনাক ক'বলৈ বেয়া লাগিলে, কাৰণ আপুনি মোক ইমান সহায় কৰিছে, 2-3 মাহ ৰুমৰ ভাড়া নিদিয়াকৈ মোক ইয়াত থাকিবলৈ দিছে। সেইবাবে মই আপোনাক কথাটো ক'বলৈ টান পালোঁ। কি কথা কৈছা তুমি? তুমি মোৰ ছোৱালী নিচিনা, তোমাক সহায় কৰিব পাৰিলে মোৰ ভালে লাগিব। তুমি চিন্তা নকৰিবা, তোমাৰ মা সোনকালে ভাল হ'ব। তুমি দিয়া কালি পইচাখিনি মই ডাক্তৰ এজনক দিছোঁ। তেওঁ কাইলৈ তোমালোকৰ মাক লৈ আহিব কৈছে আৰু তেওঁ ভালকৈ ট্ৰিটমেণ্ট কৰিম বুলি মোক কথা দিছে। তুমি কাইলৈ ৰাণীৰ লগত গৈ মাক লৈ আহিবাগৈ। অ' বমা, আপোনাক মই কি বুলি ধন্যবাদ দিম? আপুনি মোক বহুত সহায় কৰিছে। আপোনাৰ ওচৰত মই সদায় ঋণী হৈ থাকিম। কি যে কথা কোৱা তুমি? মাকে জীয়েকক সহায় কৰিলে ঋণী হোৱা বুজাই নেকি? তুমি মোৰ ছোৱালী, সেইবাবে মই তোমাক সহায় কৰিছোঁ। ব'লা লিপি, আমি তোমালোকৰ মাক লৈ আহোঁগৈ। ৰাণী, মই তোমাক পাই বহুত সুখী জানা, কাৰণ তোমাৰ বাবে আজি মই মাক চহৰৰ হস্পিটেলত আনিব পাৰিছোঁ।